আপোনাৰ ঘৰত কুকুৰ আছে নেকি বা আপুনি ডগ লাভাৰ হয় নেকি? যদি আপুনি কুকুৰ ভাল পায় তেন্তে আপুনি কুকুৰৰ বিষয়ে এটা কথা জনাৰ অতি দৰকাৰ যে কুকুৰৰ হোৱাৰ অৱস্থান আৰু হোৱাৰ শৈলী চাই অৰ্থাৎ হোৱাৰ ষ্টাইল চাই আমি কুকুৰৰ বিষয়ে বহুতখিনি কথা আমি জানিব পাৰোঁ। যেনে হোৱাৰ সময়ত কুকুৰটোৱে কি ফিল কৰি আছে, কুকুৰটো ফিজিকেলি মেণ্টেলি কিমান ষ্ট্ৰং হয়, কিমান হেল্ডি হয়, আমি সকলোখিনি কথা আমি কুকুৰৰ হোৱাৰ পজিশ্যন আৰু ষ্টাইল চাই আমি গম পাব পাৰোঁ। তো এই ভিডিঅ'টোত আমি কুকুৰৰ 5টা কমন, যিটো আমি সচৰাচৰ আমি দেখি থাকোঁ, 5টা কমন শ্লিপিং ষ্টাইলৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ বেকত কি চাইন্স সোমাই আছে তাক লৈ আমি আলোচনা কৰিম। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব। তো নমস্কাৰ, মোৰ নাম হৈছে জাহিৰ আহমেদ। আছামিজ পাঠশালা ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম পজিশ্যনটো হৈছে দ্য ছাইড স্লিপাৰ, অৰ্থাৎ এই পজিশ্যনটোত কুকুৰ এটাই তাৰ নিজৰ ভৰিকেইখন সদায় একেটা দিশতে আৰু মুখখন সদায় একেটা দিশতে কৰি পেলাই শুৱে। সেইটো কাৰণে ইয়াক ছাইড স্লিপাৰ বুলি কোৱা হয়। আৰু এই পজিশ্যনটোত হোৱা কুকুৰবোৰ অধ্যয়নৰ পৰা পোৱা গৈছে যে এইটো পজিশ্যনত যিবিলাক কুকুৰ শুৱে সেই কুকুৰবোৰে সদায় সুৰক্ষিত আৰু নিজকে কমফৰ্টেবল ফিল কৰে। আৰু তাৰ আশে পাশে থকা পৰিৱেশটোক যিবিলাক মানুহ বাস কৰে সকলোকে সি বহুত বিশ্বাস কৰে। আৰু এইবোৰ কুকুৰ শুই উঠাৰ পাছতো সতৰ্ক হৈ থাকে। অৰ্থাৎ আমি যদি ক'ৰবাত এনেকৈ এইটো পজিশ্যনত শুই থকা আমি কুকুৰ দেখা পাওঁ, তেতিয়াহ'লে আমি গম পাওঁ যে কুকুৰটো নিজকে বহুত কমফৰ্টেবল ফিল কৰি আছে আৰু সি যে শুইছে তাৰ কোনো টেনশ্যন নাই। মানে সি উইদাউট টেনশ্যনত সি শুব পাৰিছে, না তাক কোনোবাই এটেক কৰিব না কিবা কৰিব, তাৰ এইটো কোনো টেনশ্যন নাই। অৰ্থাৎ এইটো পজিশ্যনত হোৱা কুকুৰবিলাকৰ মাইণ্ডবিলাক সদায় ফ্ৰেছ থাকে। আৰু দ্বিতীয় পজিশ্যনটো হৈছে দ্য লায়ন পজিশ্যন। আৰু এই পজিশ্যনত হোৱা কুকুৰবোৰে সাধাৰণতে নিজক আৰাম ল'বৰ কাৰণেহে শুৱে, কিন্তু সি টোপনি নাযায়। আৰু এই পজিশ্যনটোক লায়ন পজিশ্যন বুলি এইটো কাৰণে কোৱা হয়, সাধাৰণতে সিংহবোৰে এইটো পজিশ্যনত হোৱা দেখা যায়। এটা পাঞ্জা আগত দি পেলাই ভৰি এখন আগত দি আৰু এখন ভৰিৰ ওপৰত তাৰ মাথাটো অলপ এনেকৈ ছাইড কৰি পেলাই শুৱে। সাধাৰণতে এইটো পজিশ্যনত সিংহবিলাকক শুৱা দেখা পোৱা যায়, সেইটো কাৰণে ইয়াক লায়ন পজ বুলি কোৱা হয়। আৰু এই পজিশ্যনটোত যিবিলাক কুকুৰ শুৱে দেখিলে আপুনি গম পাব যে সেই কুকুৰটোৱে জাষ্ট ৰিলেক্স ফিল কৰিবৰ কাৰণেহে অলপ আৰাম কৰিছে, কিন্তু সি টোপনি যোৱা নাই। আৰু এইটো পজিশ্যনত হোৱা কুকুৰবোৰ সদায় সতৰ্ক হৈ থাকে। আৰু তৃতীয় পজিশ্যনটো হৈছে দ্য বেক টু বেক। আপুনি হয়তো কেতিয়াবা মন কৰিছে যে আপোনাৰ পোহনীয়া কুকুৰটোৱে হয়তো কেতিয়াবা আপোনাৰ লগত শুৱাৰ সময়ত আপোনাৰ লগত গাত গা লগাই শুবলৈ বিচাৰে, নাইবা আপোনাৰ ঘৰত যদি কিবা বেলেগ পোহনীয়া জীৱ জন্তু আছে যাৰ লগত সেই কুকুৰটোৰ ফ্ৰেণ্ডশ্বিপ ভাল হয়, সেই জীৱ জন্তুটোৰ লগত তেনেকৈ গাত গা লগাই শুৱা আপুনি হয়তো নিশ্চয় দেখিবলৈ পাইছে। আৰু এই কুকুৰৰ এইটো এটা নেচাৰ হয়। আমি সাধাৰণতে দেখিবলৈ পাওঁ যে যেতিয়া কুকুৰবিলাক সৰু পোৱালি হৈ থাকে তেতিয়া সিহঁতে নিজৰ ভাই ককাই বা নিজৰ ভাই ভনীৰ লগত তেনেকৈ গাত গা লগাই শুৱে। আৰু তেনেকৈ শুলে সিহঁতৰ ৰিলেশ্যনশ্বিপটো কি হয়, ষ্ট্ৰং হয়। সেইটো কাৰণে আপোনাৰ পোহনীয়া কুকুৰটোৱে আপোনাৰ লগত যদি তেনেকৈ গাত গা লগাই শুবলৈ বিচাৰে বা শুৱে, তেন্তে আপুনি গম পাব যে সেই কুকুৰটোৱে আপোনাক বহুত বিশ্বাস কৰে আৰু সেই কুকুৰটোৱে আপোনাৰ লগত সম্বন্ধটো ষ্ট্ৰং কৰিব বিচাৰে, আপোনাৰ পৰা কেতিয়াও আঁতৰি যাবলৈ নিবিচাৰে আৰু সদায় সি আপোনাৰ পৰা মৰম ল'ব বিচাৰে। তেতিয়া সেইজন ব্যক্তিৰ লগতহে এটা কুকুৰে তেনেকৈ আচৰণ কৰে যিজন ব্যক্তিয়ে সেই কুকুৰটোক বহুত মৰম কৰে। আৰু চতুৰ্থটো পজ হৈছে দ্য ছুপাৰমেন পজ। আৰু ইয়াক ছুপাৰমেন পজ কিহৰ কাৰণে কোৱা হয় হয়তো আপোনালোকক নক'লেও আপোনালোকে গম পাব। আপোনালোকে যদি ভালকৈ যদি চায় তেন্তে আপোনালোকে দেখিব যে ইয়াৰ শুৱাৰ যিটো ষ্টাইল ছুপাৰমেনৰ নিচিনা ছেইম। মানে ই সদায় শুলে ইয়াৰ পেটটো সদায় মাটি বা পকাত পেলাই আগৰ যি দুখন ঠেং আছে সেই ঠেং দুখন সদায় ষ্ট্ৰেইট কৰি পেলাই শুৱে, বা কেতিয়াবা ভৰি দুখনো ষ্ট্ৰেইট কৰি পেলাই শুৱে। আৰু দেখাত ইয়াক একদম ছেইম ছুপাৰমেনৰ নিচিনা লাগে, যাতে এনেকুৱা লাগে যে ছুপাৰমেন উৰি থকাৰ নিচিনা লাগে। চ' সেইটো কাৰণে ইয়াক ছুপাৰমেন পজ বুলি কোৱা হয়। সাধাৰণতে ইয়াৰ নিজৰ বডি টেম্পাৰেচাৰটো মেইনটেইন কৰিবৰ কাৰণে এনেকৈ শুৱা দেখিবলৈ পোৱা যায়। আৰু এইটো পজিশ্যনত হোৱা কুকুৰবোৰ সদায় এক্টিভ হৈ থাকে, সদায় সতৰ্ক হৈ থাকে। মানে ক'ৰবাত যদি কিবা যদি গণ্ডগোল হয়, কিবা যদি গড়বড় হয়, তেতিয়াহ'লে ই যাতে 4খন ঠেঙৰ ওপৰত ভৰ দি পেলাই যাতে সোনকালে উঠিব পাৰে, সেইটো কাৰণে এইটো পজত শুৱা দেখিবলৈ পোৱা যায়। আৰু সাধাৰণতে এই পজত শুৱা কুকুৰবোৰ সদায় এক্টিভ হৈ থাকে। আপুনি যদি খেলিব বিচাৰে, বিশেষকৈ খেলা ধূলাৰ ক্ষেত্ৰত ই বেছিকৈ এক্টিভ হৈ থাকে এই পজত হোৱা কুকুৰবোৰ। আপুনি যদি খেলিবলৈ বিচাৰে তেন্তে সদায় ই আপোনাৰ লগত খেলিবলৈ ৰেডি হৈ থাকে। এতিয়া আহিছোঁ পঞ্চমটো পজলৈ, অৰ্থাৎ
অন্তিমটো পজলৈ, যাৰ নাম হৈছে দ্য ডনট পজ। আৰু এই পজত এটা কুকুৰে নিজকে এটা বল আকৃতিত কৰি পেলাই শুৱে। আমি হয়তো প্ৰায়বিলাক মানুহে দেখিছোঁ, এইটো পজিশ্যনত হোৱা দেখিছোঁ। এই পজিশ্যনত হোৱা কুকুৰবোৰে নিজকে যিমান পাৰে সৰু কৰিবলৈ চেষ্টা কৰে আৰু 4খন ভৰিৰ মাজত এই মূৰটো আৰু নেজডাল ভৰাই পেলাই হোৱা দেখিবলৈ পোৱা যায়। আৰু এইটো পজিশ্যনত এটা কুকুৰ তেতিয়াহে শুৱে যেতিয়া সি নিজকে আনকমফৰ্টেবল ফিল কৰে, বা ঠাণ্ডা, যদি বেছি ঠাণ্ডা পায় তেতিয়াহ'লে বডি টেম্পাৰেচাৰটো মেইনটেইন কৰিবৰ কাৰণে এইটো পজিশ্যনত হোৱা দেখিবলৈ পোৱা যায়। আৰু মেক্সিমাম এই পজিশ্যনটো ঠাণ্ডা দিনত বেছিকৈ দেখিবলৈ পোৱা যায়। ঠাণ্ডা দিনত যেতিয়া বেছিকৈ ঠাণ্ডা পৰে তেতিয়াহ'লে এই পজিশ্যনত দেখিবলৈ পোৱা যায় কুকুৰবিলাক শুৱা। আৰু অকল কুকুৰ বুলিয়ে নহয়, প্ৰায়বিলাক বনৰীয়া জীৱ জন্তু যিবিলাক জংঘলত থাকে এই পজিশ্যনত হোৱা দেখিবলৈ পোৱা যায়, যাতে বেলেগ জীৱ জন্তুৰ পৰা নিজকে প্ৰটেক্ট কৰিব পাৰে বা বডি টেম্পাৰেচাৰটো মেইনটেইন কৰিব পাৰে। সেইটো কাৰণে এই পজিশ্যনত হোৱা দেখিবলৈ পোৱা যায়। অৰ্থাৎ আমি যদি দেখোঁ এনেকৈ গোল হৈ পেলাই কুকুৰ ক'ৰবাত শুই থকা যদি আমি দেখোঁ, তেতিয়াহ'লে আমি গম পাম যে হয় তাৰ ঠাণ্ডা লাগিছে, নহয় সি নিজকে আনকমফৰ্টেবল ফিল কৰিছে। আৰু সাধাৰণতে কুকুৰ এটা নতুন প্লেচত যদি লৈ যোৱা হয় তেতিয়াহ'লে এনেকৈ হোৱা দেখিবলৈ পোৱা যায়। হয়তো সেই জেগাটো তাৰ কাৰণে নতুন হ'ব পাৰে, নিজকে আনকমফৰ্টেবল ফিল কৰে, সেইটো কাৰণে এই পজিশ্যনত হোৱা দেখিবলৈ পোৱা যায়। তো এইটো আছিলে 5টা কুকুৰৰ কমন শ্লিপিং পজিশ্যন। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো লগ পাম আৰু এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ মই বিদায় লৈছোঁ। জয় হিন্দ, জয় আই অসম।